এতিয়া মই এটাই জানো, বাহ গ'লে মই মৰি যাম। বাহ গ'লে মই মৰি যাম। বাহ গ'লে মই ৰাতিয়ে চিপ লৈ দিম। মই এইবিলাক খেল নাই। এতিয়া এইখিনি কৈছে তাইক নিলৈ কি শান্তিকে থাকিব। কালি মই আপোনালোকক একো শুশ্ৰূষা কৰিব নোৱাৰিলো। মোৰ ৰান্ধনীয়ে গণ্ডগোল লগালে। এয়া চাহচোন মেচিন, চাহৰ কফি মেচিন বহাই থৈছো, পানী ভৰাই থৈছো। এইফালে অহাৰ লগে লগে পানী খুৱাম, এইফালে চাহ কফি মেচিন। মই ৰাতি 12টালৈকে 1টালৈকে মানুহ ধন দি বহাই থৈছো। 1500 টকা হাজিৰা লাগে বুলি কৈছে। মই 1500 টকা দিম বুলি হ'লেও মই কাৰণ মোৰ ইয়াত কোনো কৰি দিওঁতে নাই। যেতিয়া মই ধন দি হ'লেও মই মানুহ ৰখাই থৈছো। জানিছেনে? মোৰ 10,000 টকা খৰচ কৰি পেলাই মোৰ কফি মেচিন আনিবলৈ কি দৰকাৰ? কাৰণ মই অকলশৰীয়া মানুহ। ৰাইজে তাতে যিখিনি মোৰ ছোৱালীজনী নিবলৈ আহিব, মানুহখিনিয়ে তাতে দুখ নেপাওক, কষ্ট নেপাওক, মোৰ ছোৱালীজনী বদনাম এটা নহওক। মই খাই নিচা পৰ্যন্ত মই কি বস্তু কমাই থৈছো আপোনালোকে নিজে চাই যাওকচোন। ছোৱালীজনী দুখ পাব, পাইকা দিছো মই সেইখিনি বস্তু। কাৰণ মোৰ ছোৱালী এজনী বিয়া পাতিছো, তাইক যিখিনি দিবলগীয়া, তাই যাতে মনটোত অশান্তি নেপাওক, কষ্ট নেপাওক, তাই মই মনৰ খুচিমতে মই দিছো। তাই নালাগে বুলি ক'লেও মই কওঁ, ছোৱালী মই এজনী ছোৱালী, মই তোক দিছো এইকেইটা বস্তু, তই নালাগে। তাই ভাবে কি পাপা নাই, মায়ে বহিয়ে আছিলে। এই ল'ৰাটো সুধি আজি মই অত দিনে কষ্ট কৰি কৰি আজি এমাহ দিনে পোৱালিটো সুধি এখন এনেকুৱা সহ্য কৰিব। এতিয়া মই এটাই জানো, বাহ গ'লে মই মৰি যাম। কৈ থাক বাহ গ'লে মই মৰি যাম। বাহ গ'লে মই মৰি যাম। বাহ গ'লে মই ৰাতিয়ে চিপ লৈ দিম। মই এইবিলাক খেল নাই। এতিয়া এইখিনি কৈছে তাইক নিলৈ কি শান্তিকে থাকিব। নকবি সেইবিলাক কথা, নকবি নাপায়। নৰাবলে বুলি এজন ইয়াৰ পৰা যাব লাগে, ল'ৰাটোক লগত দি উঠাই দিছে। তাত গৈ পাইছে বোলে কোনো মানে কাৰো মাত কথা নাই। ল'ৰাকেইটা গৈ নিজে তাত বহিছে আৰু বহি মেলি সিহঁতেকেইটা কোনো নমতা দেখি নৰাবলেও নগ'লে। সিহঁতেকেইটা নিজে নিজে গুচি আহিছে বোলো। তাৰ পাছত মই এইফালে মানে হেৰি গাড়ী চলাই আহিলো। তাৰপিছত কিনি আহিল, কি কৰিলে মই একো ক'বলৈ দিয়ক। যিখিনি কৈছে আমি কোৱাটো শুনিছো। মই জনা নাই কি হ'ল কি মেলি আৰু এতিয়া নাচি আছে, সো হেল্ল' গাইজ, সেইখন বিয়ালে মই কেমেৰামেন হিচাপে ছিলো। আপোনালোকে জানে মই ৱেডিং ফটোগ্ৰাফী কৰোঁ, ভিডিঅ'গ্ৰাফীও কৰোঁ। সেই বিয়ালে মই ফটোগ্ৰাফী হিচাপে গৈছিলোঁ। কাজিয়া প্ৰথমতে হৈছে কন্যা পাৰ্টিৰ ঢোল বজোৱাক লৈ। যিসকল লোকে ঢোল বজাই আছিলে, দৰা পাৰ্টি কাৰোবাক হেনো লাগিলে অলপ নাচোতে, তাকে লৈ কাজিয়াৰ সৃষ্টি হৈছে। কাজিয়াটো সিমানতে ৰখাই দিব পাৰিলে হয়, কিন্তু নৰখালে। কন্যাৰ ঘৰৰ মানুহবিলাকে যদি ক'লে হয়, বয়োজ্যেষ্ঠসকল আছে, তেখেতসকলে যদি ক'লে হয় যি হ'ল এতিয়া আপোনালোকে সোমাই আহক, ইয়াত যি জেং লাগিছে আমি পিছলৈ মিলাই ল'ম, আপোনালোক সোমাই আহক। সিমানখিনি কোৱা হ'লেতো বিয়া আৰামছে হৈ গ'লে হয়। যিহেতু আমি দেখোঁ যে কন্যাৰ পক্ষৰ অলপ হ'লেও দৰাৰ পক্ষত যদি কিবা কয়ও, কন্যাৰ পক্ষত সেইটো বুজাবুজি কৰিব লাগে। জানো একে হাতে কেতিয়াও তালি নাবাজে, দুটা হাতেই তালি বাজে, হ'লেও মিলাবলৈ চেষ্টা কৰিব লাগে। আৰু যিটো কন্যাৰ মাকে খৰচা পাতিৰ কথা কৈছে, খৰচা পাতি দৰা ঘৰতো হৈছে। দৰা ঘৰতো গাঁৱৰ ৰাইজক মাতি আনি, নিমন্ত্ৰণ কৰি আনি, নিয়ম চিয়মবিলাক কৰি উলিয়াই আনি কন্যা ঘৰত যাই পাওঁতে যিহেতু খৰচা হৈছে, দৰাৰো খৰচা হৈছে, খালি কন্যা ঘৰৰে হোৱা নাই। এটা কথা মোক পাৰ্চনেলি বহুত বেয়া লাগিলে যে দৰাটো কন্যাৰ আশাত গৈছিলে কন্যা আনিবৰ কাৰণে, সেয়ে কন্যাজনী অলপ ওলাই আহিব লাগিছিলে। কিন্তু এতিয়া আপোনালোকে ক'ব পাৰে যে কন্যাজনী ইমান কাজিয়াৰ মাজত কেনেকৈ ওলাই আহিব।
তো বন্ধুসকল চাওক দৰাটো ইমান দূৰ এৰি গৈছে কন্যাৰ ঘৰলৈ কাৰ আশাত গৈছে কাৰ ভৰসাত গৈছে আমি যেনিবা বৰযাত্ৰীৰ কথা বাদ কৰিলো কিন্তু সেই দৰাজনটো কন্যাৰ আশা ভৰসাত গৈছে না সেইটো কথা ভাবিব লাগিছিলে তাতে সকলোৱে বুজা পায় বহুত কমেন্ট কৰিছে তাত কন্যাজনী যদি লগৰ বন্ধু মাকে এৰি আহিব নিবিচাৰে তেতিয়াহ'লে এনেকা কৰিব নালাগিছিলে আগতে মানা কৰি দিব লাগিছিলে বিয়াৰ আগদিনাখনো ভিডিঅ' কল কৰি কথা পাতি আছে এই ভিডিঅ' চোৱাৰ পিছত আগলৈ যাতে কোনেও এনেকা নকৰে বহুত দুখ হয় লৰাৰ পক্ষতো বহুত বিয়াখন হোৱা নাই বহুত দুখ লাগিছে কাৰণ ফূৰ্তি ফাৰ্তা কৰি তাত গৈ আহোঁতে আমি ফূৰ্তি কৰি আহিব লাগে কাৰণ ফূৰ্তি কৰিব গৈ যদি দুখ কৰি অহা হয় নিজকো দুখ লাগে তো বন্ধুসকল কমেন্ট কৰি নিশ্চয় জনাব কন্যাজনী যি কৰিলে ভাল কৰিলে নে বেয়া কৰিলে তো আজিলৈকে টাটা বাই বাই ইমানেই আছিলে